শিশু দিৱস পাতিছে মই আহিছো আপোনালোকক ভিডিঅ' আকাৰে আপোনালোকক দেখাম দেই 1964 চনৰ 27 হ'ল গতিকে আমি তেওঁ তোমালোকক শিশুসকলক খুব ভাল পাইছিলে আমাৰ নেহেৰু খুৰা হয়নে সেই জন্মদিনটো তেওঁ দিৱস হিচাপে নাপাতি শিশুসকলৰ জন্মদিন হিচাপে পালিবলৈ কৈছিলে গতিকে আমি তেওঁক শ্ৰদ্ধা জনাবই লাগিব সেইকাৰণে তোমালোকে তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে চবেই এপাহ এপাহ ফুল দিয়া এইফালে মোৰ কৰা ফটো এতিয়া আমি দৌৰ খেল পাতিছে আমি এতিয়া মহম এতিয়া কিন্তু ভালকে শুনিবা দেই পাৰ বেছিকে নজপিয়াবা পুখুৰী ফটো আমি উঠিছে না ফটো পাৰ তোমাকে চাপি আহা অংগনবাড়ী শিশু দিব পাৰিছে চব আহিছে আমি এতিয়া দৌৰ খেল পাতিলো হৈ গ'ল আপোনালোককো দেখাম দেই সকলো আহিছে অনুষ্ঠিত শিশু দিৱস উপস্থিত থকা কণ কণ শিশুসকল অভিভাৱিকাসকল আৰু বিশিষ্ট অতিথিবৃন্দ আৰু মোৰ সহকৰ্মীসকল আজি সকলোৱে জানো 14 নৱেম্বৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ জন্মদিন তেখেতে শিশুসকলক বৰ ভাল পাইছিলে সেয়ে তেখেতৰ জন্মদিনটি গোটেই ভাৰতবৰ্ষতে শিশু দিৱস উপলক্ষে পালন কৰা হয় নমস্কাৰ দিয়া মতিলাল নেহেৰু তেওঁ শিশুবিলাকক বহুত ভাল পাইছিলে তেওঁ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় শিশুবিলাকেও তেওঁক বহুত ভাল পাইছিলে তেওঁ কৈছিলে শিশুবিলাক এখন এখন বাগিচা এপাহ এপাহ ফুল তেওঁ গোলাপ ফুল বহুত ভাল পাইছিলে তেওঁ গোলাপ ফুল এটা লৈ পেলাই ফুৰিছিলে খেল ধেমালি এতিয়া আহিছে কবিতা আবৃত্তি ও কুইজ এতিয়া প্ৰথমতে কবিতা আবৃত্তি কৰি লওক আমাৰ ওচৰৰ ছোৱালীকেইজনী এতিয়া নাচিব এতিয়া আপোনালোকক বেক কেমেৰা কৰি দেখাই আছো দেই